আজি ভাবিলোঁ ঘৰতে ম'ম' বনাওঁ। এনেকৈ ময়দা আনি এনেকৈ বেলি ল'লোঁ। তাৰপিছত এনেকৈ বেলি লোৱাৰ পিছত এনেকৈ আলু উহা দিলোঁ। উহা দি এনেকৈ তাতে পিঁয়াজ দিছোঁ। পিঁয়াজ দি এনেকৈ সানি দিলোঁ। এনেকৈ সানিলোঁ। সানি কিনে মিক্স কৰি লৈ এনেকৈ বেলি এনেকৈ থলোঁ। ইয়াৰ পিছত চাওক আপোনালোকে এয়া এনেকৈ সানি ল'ব। নিমখ দিব অলপ, ইয়াতে তেল দিব। তাৰপিছত এনেকৈ চাওক, প্ৰথম বনাইছোঁ না, ইমান ঠিক হোৱা নাই, তথাপিও চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। চাই থাকক। তাৰপিছত এয়া গেছটো জ্বলালোঁ। গেছটো জ্বলাই কিনে ডেক্সিত এনেকৈ গৰম পানী অলপ গৰম দিলোঁ। আমাৰ ফালে ইয়াক ডেক্সি বুলি কয়। প্ৰথমে পানীখিনি গৰম হ'বলৈ দিব। তাৰপিছত ইয়াত খাৰিকাটো দিব। খাৰিকাটো দিয়াৰ পিছত ইয়াতে ম'ম'খিনি এনেকৈ দিব। এয়া চাওক। তাৰপিছত এখন ঢাকনিৰে ঢাকি দিব ইয়াতে। তাৰপিছত 25-30 মিনিট মান থ'ব। তাৰপিছত এয়া চাওক, এয়া হৈ গ'ল। প্ৰায় 30 মিনিট লাগিছে। তাৰপিছত এয়া চাওক, এয়া এনেকুৱা হৈছে। আপোনালোকৰ ঘৰত এনেকৈ ট্ৰাই কৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব।